Dear students, welcome back to our YouTube channel. Another new video. This video most important video. তোমালোকৰ কেনো এটা মই ডেইলি ৰুটিন বনাইছো যেটো হল তোমালোকৰ ডেইলি ৰুটিন এটা ফলো কৰিব পাৰিলে তোমালোকৰ কাৰণে বহুত উপকাৰ হ'ব। মই ভাবো এইটো ভিডিও বহুত দৰকাৰী ভিডিও হ'বলৈ গৈ আছে। তোমালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাই দিব, তোমালোকৰ লাভ হ'ব। আহক ভিডিওটো আমি আৰম্ভ কৰো, ঠিক আছে? তোমালোকৰ এটা প্ৰথমতে চাব পাৰিছে তাতে লিখি লৈছো মই ডেইলি ৰুটিন। তোমালোকৰ এটা এখন পঢ়াৰ বাবে মই ডেইলি ৰুটিন এটা বনাই দিছো, ঠিক আছে? তোমালোকে এটা প্ৰথমতে চাই লোৱা। তোমালোকৰ মৰ্নিং টাইম আছে, ইভিনিং টাইম আছে, আৰু হল তোমালোকৰ দুপৰীয়া যেটো সময় আছে সেইটো টাইম আছে, আৰু এটা মই সপ্তাহটো লিখি দিছো, ঠিক আছে? তোমালোকৰ কি কৰিব লাগে ইয়াতে প্ৰথমতে মই आरंभ करिছো मंडेर पर जितु एक बात सुन लीजिए। पहले तो आपको क्या करना है, टाइम मैनेजमेंट करना बहुत जरूरी है, लेकिन टाइम मैनेजमेंट नहीं करना तो पड़ेगा कैसे, इसलिए टाइम मैनेजमेंट करना बहुत जरूरी है, ठीक है? तो वीडियो तो आरम्भ कैसे सोमवार दिना पर मैं आरम्भ करिছো যত আছে তোমালোকৰ 5টা পৰা 6টা লাগে কি কৰিব লাগিব, জেনাৰেল ম্যাথমেটিক্স তোমালোকৰ পঢ়িব লাগিব, ঠিক আছে? 1 ঘন্টা সময় পঢ়িব লাগিব। তাৰ পিছত মই 10 মিনিটস তোমালোকৰ গ্যাপ দি দিছো, আকৌ 6টা 10 পৰা তোমালোকে কি কৰিলো 7টা লৈকে তোমালোকে এছামিজ পঢ়িবা, ঠিক আছে? তাৰ পিছত পঢ়িব লাগিব তোমালোকৰ মই এটা দিছো 7টাৰ পৰা 7টা 10ৰ পৰা তোমালোকে 8টা লৈকে কি কৰিব লাগিব, ইংলিশ পঢ়িব লাগিব, যেটো 1 ঘন্টা সময় তাতে থাকিব, ঠিক আছে? 1 ঘন্টা নহয়, তোমালোকৰ 50 মিনিট পঢ়িব লাগিব। তাৰ পিছত তোমালোকৰ এটা আহিলে দুপৰীয়া সময়, ঠিক আছে? দুপৰীয়া সময় তোমালোকৰ কলেজ বা স্কুলত গলা, ঠিক আছে? যিজনে যত যোৱা কৰিলা, খেল ধেমালি কিবা কিবি কৰিলা, ঠিক আছে? এইখিনি মই লিখি দিয়া নাই। তাৰ পিছত আহিলে তোমালোকৰ 6 to 7 তোমালোকৰ 6টাৰ পৰা 7টা লৈকে কি কৰিব লাগিব, জেনাৰেল সায়েন্স। তাৰ পিছত 10 মিনিটস গ্যাপ দি লবা। তাৰ পিছত তোমালোকে 7টা 10ৰ পৰা 8টা 10 লৈকে কি কৰিব লাগিব, যিসকল এডভান্স সাবজেক্ট আছে এইসকলে আদাৰ সাবজেক্ট যাৰ যেটো হয় এইটো কৰিব, ম্যাথমেটিক্স হওক কিবা হওক, মানে সাংস্কৃতিক আৰবিক যিজনৰ যাৰ আছে সেইটো এগুলো পঢ়িব পাৰিবা, ঠিক আছে? তাৰ পিছত তোমালোকে কি কৰিব লাগিব, 8:40 পৰা অলপ সময় গ্যাপ মাৰি দিছো। তোমালোকে মই ভাবো এইখিনি সময় খোৱাৰ বাবে বহুত উপযোগী হয়, কাৰণ এইখিনি সময় যদি কোনোবাই খাব পাৰে মানে ভাল শৰীৰৰ কাৰণে আকৌ ভাল, কাৰণ পঢ়িবটো লাগিব, ৰাতিটো জাগিব লাগিব, অকল টেনচনটো লাগে। কাৰণে কি কৰিব লাগিব, তোমালোকৰ 8:40 পৰা কি কৰিব লাগিব 10টা লৈকে তোমালোকে সোশ্যাল সায়েন্সটো দি দিছো, ঠিক আছে? এইখিনি পঢ়িলা। এইখিনি আছিলে কি আছিলে তোমালোকৰ মনডে। তাৰ পিছত আহিলো টিউজডে আকৌ কি কৰিব লাগিব, 5টাৰ পৰা 6টা 10 লৈকে তোমালোকে কি কৰিবা, জেনাৰেল সায়েন্স, যত তোমালোকে এটা ভালদৰে চাই লোৱা। মই লিখিছো জেনাৰেল সায়েন্স, তোমালোকে যেটো বিজ্ঞান সেইটো পঢ়িব লাগিব। তাৰ পিছত তোমালোকে কি কৰিব লাগিব, 6টা 20 পৰা 10 মিনিট মই গ্যাপ দি দিছো। তাৰ পিছত তোমালোকে 6টা 20 পৰা 7টা 20 লৈকে কি কৰিবা, সোশ্যাল সায়েন্সটো পঢ়িবা, ঠিক আছে? এইখিনি পঢ়িলা। তাৰ পিছত তোমালোকে 7টা 20 পৰা আকৌ এতে গ্যাপ ডাইৰেক্ট মই দিয়া নাই, ডাইৰেক্ট এইখিনি পঢ়িলে হ'ল। তাৰ পিছত তোমালোকে 7টা 20 পৰা 8টা লৈকে তোমালোকে অসমীয়া পঢ়িলা, ঠিক আছে? এছামিজটো ষ্টাডি কৰিলা। তাৰ পিছত তোমালোকৰ কি হ'ব, এইখিনি পঢ়াৰ পিছত তোমালোকে স্কুল কলেজ গলা, আহিলা, ফুৰিলা, যি কৰিব লগা আছিল কৰিলে। তাৰ পিছত তোমালোকে কি কৰিবা, 6টাৰ আগতে যিকোনো সময়তে তোমালোকে এটা সময়ত কি কৰিব লাগিব, জেনাৰেল ম্যাথমেটিক্স তোমালোকে কি কৰিব লাগিব, ম্যাথছ কৰিবা, ঠিক আছে? গণিতটো কৰিবা, কাৰণ এইটো অলপ হাৰ্ড হয়, ঠিক আছে? এইখিনি কৰিবা। মই ম্যাথছ কৰাৰ পিছত তোমালোকে আহিলো ইভিনিং টাইম, যেতিয়া ৰাতি সময়, তেতিয়া তোমালোকে 6টাৰ পৰা 7টা লৈকে ইংলিশ পঢ়িবা। তোমালোকে ইংলিশটো কৰিব পাৰিবা, ঠিক আছে? 1 ঘন্টা সময় ইংলিশ পঢ়িলা। তাৰ পিছত কি কৰিবা, তোমালোকে এতে 7টা 10 পৰা 8টা 10 লৈকে সোশ্যাল সায়েন্স ষ্টাডি কৰিবা, ঠিক আছে? তাৰ পিছত তোমালোকৰ কেতিয়া হ'ব, তোমালোকৰ যত মই 30 মিনিট গ্যাপ দি দিছো। যিজনে খাব পৰা, কোনবাই এইটো সময়ত খাব পাৰে, কোনবাই নাখাব পাৰে, কিন্তু মই এতে খোৱাৰ সময়টো ধৰি দি দিছো, ঠিক আছে? এইটো খুবই উপযোগী খোৱাৰ সময়, এটা সঠিক সময় হয়, ঠিক আছে? তাৰ পিছত তোমালোকে 8:40 পৰা 10টা লৈকে কি কৰিবা, জেনাৰেল সায়েন্স তোমালোকে ষ্টাডি কৰিবা, ঠিক আছে? এইখিনি কৰিলা। তোমালোকৰ এইখিনি গল। এটা হল উইটনেসডে, তোমালোকৰ যত আছে তোমালোকৰ কি কৰিবা, উইটনেসডে। এটা হলো উইটনেসডে আহি তোমালোকৰ কি কৰিব লাগিব, 5টাৰ পৰা 6টা লৈকে তোমালোকে ইংলিশ ষ্টাডি কৰিলা, ঠিক আছে? তাৰ পিছত কি কৰিলো, তোমালোকৰ 6টা তোমাৰ 10 মিনিটস গ্যাপস আছে। তাৰ পিছত তোমালোকে কি কৰিবা, 6টা 10ৰ পৰা তোমালোকে 7টা লৈকে 7টা 10 লৈকে তোমালোকে এডভান্স যাৰ যি আছে সেইটো কৰিবা, ঠিক আছে? তাৰ পিছত তোমালোকে কি কৰিব লাগিব, 7টা 20 পৰা 8টা লৈকে সোশ্যাল সায়েন্সটো ষ্টাডি কৰিবা, ঠিক আছে? তাৰ পিছত তোমালোকে স্কুলত গলা, কলেজত গলা, আহিলা, ফুৰিলা, যিকোনো সময়তে তোমালোকে 1 ঘন্টা সময় দিব লাগিব, যত জেনাৰেল সায়েন্সত দিব লাগিব, ঠিক আছে? জেনাৰেল সায়েন্স এটা সময়ত দিলা। তাৰ পিছত
6টা 6টাৰ পৰা 7টালৈকে অসমীয়া পঢ়িলা, তাৰপিছত 7টা 10ৰ পৰা 8টা 10লৈকে তোমালোকে জেনেৰেল সায়েন্স পঢ়িলা, তাৰপিছত গেপছ দিলা তোমালোকৰ, তাৰপিছত কি কৰিব লাগিব 8টা 40 পৰা 10টালৈকে জেনেৰেল মেথামেটিক্স কৰিব লাগিব ৰাতি। এটা হলো থাৰ্সডে তোমালোকৰ যেটো বৃহস্পতিবাৰ তোমালোকে কি কৰিব লাগিব 5টা 6ৰ পৰা তোমালোকে 5টা পৰা 6টালৈকে তোমালোকে জেনেৰেল সায়েন্স কৰিলা, তাৰপিছত 6টা 10ৰ পৰা তোমালোকে 7টা 10লৈকে এছামিছ পঢ়িলা, তাৰপিছত তোমালোকে কি কৰিব লাগিব 7টা 20ৰ পৰা তোমালোকে এডভান্স কৰিলা, যাৰ যেটো সাবজেক্ট আছে কৰিলা। ঠিক আছে, এটা তোমালোকে এইখিনিতে আকৌ এটা কথা কইলো যে ৰেষ্ট, এইদিনা আকৌ একো কৰিব নালাগে, অকল ৰেষ্ট দি দিছো তোমালোকে। ঠিক আছে, এইখিনি খেলা ধূলা কৰিবা, কিবা কৰিবা আৰু ভালদৰে এইখিনি ৰেষ্ট কৰিবা সেইদিনা। তাৰপিছত তোমালোকৰ 6টা 7টালৈকে তোমালোকে 6ৰ পৰা 7টা বজালৈকে তোমালোকে ইংলিছ কৰিলা। ঠিক আছে, তাৰপিছত 7টাৰ পৰা 7টা 20ৰ পৰা 8টা 20লৈকে জেনেৰেল মেথামেটিক্স কৰিব লাগিব, তাৰপিছত 8টা 50ৰ পৰা 10টালৈকে সোশ্যাল সায়েন্স কৰিলা। ঠিক আছে, তোমালোকে এটা আহিলো ফ্ৰাইডে, যত তোমালোকে শুক্ৰবাৰ দিনা কি কৰিব লাগিব তোমালোকে 5টাৰ পৰা 6টালৈকে সোশ্যাল সায়েন্স, তাৰপিছত 6টা 10ৰ পৰা 7টা 10লৈকে ইংলিছ, তাৰপিছত 7টা 10ৰ পৰা 8টালৈকে তোমালোকে জেনেৰেল সায়েন্স কৰিলা, জি সায়েন্স। ঠিক আছে, তাৰপিছত তোমালোকৰ 1 ঘণ্টা সময় যেনেকৈ হওক তোমালোকৰ কি কৰিব লাগিব জেনেৰেল মেথামেটিক্সৰ ওপৰত দিব লাগিব। ঠিক আছে, তাৰপিছত 7টা 8ৰ পৰা তোমালোকে 7টাৰ পৰা 8টা বজালৈকে তোমালোকে কি কৰিব লাগিব 8 পৰা তোমালোকে এছামিছ ষ্টাডি কৰিব লাগিব, তাৰপিছত 8টা 40ৰ পৰা তোমালোকে 9টা 40লৈকে এডভান্স কৰিলা। ঠিক আছে, যেনেকৈ পাৰা যাৰ যি সাবজেক্ট আছে কৰিবা। ঠিক আছে, তাৰপিছত 9টা 50ৰ পৰা তোমালোকে কি কৰিব লাগিব 10টা 40লৈকে জেনেৰেল মেথামেটিক্স কৰিব লাগিব, কাৰণ ইয়াতো মই দি দিছো আকৌ এই দিনাও কৰিব লাগিব, কমপ্লিট কৰিব লাগিব। ঠিক আছে, যিমানে বঢ়িয়া হ'ব। ঠিক আছে, তাৰপিছত আহিলে স্যাটাৰডে, তোমালোকৰ যেটো শনিবাৰ দিনা কি কৰিবা 5টা পৰা 6টালৈকে ইংলিছ কৰিবা, তাৰপিছত 10ৰ পৰা তোমালোকে 7টা 10লৈকে এডভান্স কৰিবা। ঠিক আছে, 7টা 20ৰ পৰা আকৌ 8টা বজালৈকে তোমালোকে অসমীয়াটো কৰি ল'বা, তাৰপিছত 1 ঘণ্টা সময় যেনেকৈ হওক তোমালোকে এটা টাইম ওলাই লওক জেনেৰেল সায়েন্সটো কৰিব লাগিব যেনেকৈ হওক। তাৰপিছত 6টাৰ পৰা 7টালৈকে সোশ্যাল সায়েন্স কৰিলা, তাৰপিছত তোমালোকে 7টা 20ৰ পৰা 8টালৈকে জি সায়েন্স জেনেৰেল সায়েন্স কৰিলা, তাৰপিছত 8টা 50ৰ পৰা তোমালোকে 10টা বজালৈকে মেথামেটিক্স কৰিব লাগিব। এটা আহিলো আহি হেক প্ৰান্তত তোমালোকে সানডে, যেতিয়া হল তোমালোকৰ ক্লোজ ডে, সেইদিনা তোমালোকৰ স্কুল কলেজ নাথাকে, বন্ধ থাকে, সেইদিনা কি কৰিব লাগিব তোমালোকে 4টা সাবজেক্ট ৰাইটিং কৰিব লাগিব 3 আৱাৰ্স, 3 ঘণ্টা সময় তোমালোকে লিখিব লাগিব, যিকোনো সাবজেক্ট তোমালোকে লিখিব পাৰা, যেটো লিখা বাকি থাকে লিখিব লাগিব। ঠিক আছে, এটো মোস্ট ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকে কি কৰিবা 3টা সাবজেক্ট আকৌ কি কৰিলে ৰিডিং কৰিব লাগিব সেইদিনা দুপৰীয়া সময়ত, যেটো এটা সময়ত তোমালোকে ভাল সময় বুলি ভাবা সেইটো কৰিবা। ঠিক আছে, তাৰপিছত তোমালোকে ৰাতি সেইদিনা আকৌ বেলেগ সাবজেক্ট দিয়া নাই মই 7টাৰ পৰা 9টালৈকে জি জেনেৰেল মেথামেটিক্স কৰিব লাগিব, 9টা 10ৰ পৰা, তাৰপিছত তোমাৰ কি ক'লে 9টাৰ পৰা তোমালোকে 10টা 20লৈকে তোমালোকে জেনেৰেল সায়েন্স কৰিব লাগিব। এইখিনি আছিল তোমালোকৰ ডেইলি ৰুটিন। এইখিনি মই ভাবো তোমালোকে ধুনীয়াকৈ এইখিনি লিখি লবা, তোমালোকৰ লাভ হ'ব। এইখিনি লিখিলে তোমালোকৰ টেবুলৰ ওচৰত থৈ দিয়া ভালদৰে। আৰু ইয়াৰ মাজত এটা কথা কৈ দিবলৈ বিচাৰিছো যে তোমালোকে এখন প্ৰপাৰ ৰুটিন, এইটো মোৰ মতে মই বনাইছো। ঠিক আছে, এটা প্ৰপাৰলি ৰুটিন বনাবলৈ হলে তোমালোকে নিজে বনাব লাগিব, সেইটো তোমালোকৰ মোস্ট মানে বহুত ইউজফুল সেইটো হ'ব, কাৰণ তোমালোকে কেতিয়া তোমালোকৰ পঢ়ি ভাল লাগে, কোনটো সময়তে, দুপৰীয়া সময়তে, মৰ্নিং ইভিনিং, যেটো সময়ত তোমালোকে পঢ়ি ভাল পোৱা, এতিয়া কোনোবাই ৰাতি পঢ়ি ভাল পায়, কোনোবাই দুপৰীয়া পঢ়ি ভাল পায়, এইটোতো নিজৰ কথা। সেইকাৰণে কি কৰিব লাগিব নিজে টাइम मैनेजमेंट करी, टाइम मैनेजमेंट करना तुमको बहुत जरूरी है। इसलिए तुमको क्या करना है, एक डेली रूटीन बनाना है, उसको टेबल के ऊपर उसको रख दीजिए, उसको देखना है, तुमको स्टडी करना है। ठीक है এইখিনি আছিলে মোৰ আজিৰ ক'বলগীয়া, এইখিনি মই প্ৰভাইড কৰিলো। এইখিনি ৰুটিন মই ভাবো যে সম্পূৰ্ণভাৱে তোমালোকে ভালদৰে লিখি লোৱা, লিখিলে তোমালোকৰ উপকাৰ হ'ব। আৰু এইখিনি ৰুটিন যদি তোমালোকে ফলো কৰিব পাৰা, অলপ কেইদিনৰ ভিতৰত তোমালোকৰ সাবজেক্ট মানে যিখিনি কোৰ্স আছে কমপ্লিট হৈ যাব। ঠিক আছে, আৰু বেছি দীঘলীয়া ভিডিঅ'টো নকৰো, তোমালোকে এইখিনি ভিডিঅ'টো শেষ কৰিছো। ধন্যবাদ। আৰু তোমালোকে নেক্সট ভিডিঅ' কি লাগে তোমালোকে কমেন্ট কৰি জনাব পাৰা। আজিলৈকে ভিডিঅ'টো ইমানেই কৰিছো, ধন্যবাদ।